নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ 2019ত যিসকলে চৰকাৰী চাকৰিৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে অতি সুখবৰ আহি আছে মাৰ্চ 2019ৰ পৰা প্ৰায় 1,60,000ৰ ওপৰত পদৰ কাৰণে অনলাইন আবেদন লোৱা হ'ব আৰু অলৰেডি বহুকেইটা পদৰ অনলাইন আবেদন লৈ থকা হৈছে তো এই ভিডিঅ'টোত সকলোবোৰ মই আপোনালোকক ক'ম ইয়াতে 8 পাছসকলে কোনবোৰ পদৰ কাৰণে এপ্লাই কৰিব পাৰে 10 পাছসকলে কোনবোৰৰ কাৰণে পাৰিব 12 পাছৰ কাৰণে গ্ৰেজুৱেটৰ কাৰণে ইঞ্জিনিয়াৰৰ কাৰণে আছে ITIৰ কাৰণে আছে এপ্ৰেণ্টিছ কৰা সকলৰ কাৰণে আছে তো মাৰ্চ মাহৰ পৰা এই সকলোবোৰ অনলাইন আবেদন আৰম্ভ হ'ব তাৰে কিছু পদৰ অনলাইন এতিয়া চলি আছে তো আমি এফালৰ পৰা চাই যাম গোটেইবোৰ পদ আৰু আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো এফালৰ পৰা চাই যাব কাৰণ আপোনালোকৰ কাৰণে এটা নহয় এটা পদ ইয়াতে থাকিবই থাকিব আৰু ভিডিঅ'টো অনুগ্ৰহ কৰি লাইক কৰিব লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো মই গোটেইবোৰ পদ অতি কম সময়ৰ কাৰণে কৈ থাকিম তো 1 নম্বৰ পদটো হৈছে অসম লোকসেৱা আয়োগৰ ফালৰ পৰা অহা এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট আৰু ইয়াতে এতিয়াও বহুকেইটা দিন আছে আপোনালোকে এপ্লাই কৰিব পাৰিব কম্পিউটাৰ অপাৰেটৰ তথা টাইপিষ্ট ইয়াৰে 17টা পদ আছিল ইয়াৰ কাৰণে 150 টকা 200 টকাৰ চালান কাটিব লগা আছিল কিন্তু হেতু এতিয়া নালাগে অফিচিয়ালি হেতু ঘোষণা কৰিছে আৰু ইয়াতে যাব এডুকেশ্যনাল কোৱালিফিকেশ্যন বুলি কওঁতে 12 পাছ অৰ্থাৎ হায়াৰ সেকেন্ডাৰী পাছ হ'লে আপুনি এপ্লাই কৰিব পাৰিব কিন্তু আপুনি কম্পিউটাৰ সাৰ্টিফিকেট আপোনাৰ থাকিব লাগিব মিনিমাম 6 মাহৰ তাৰোপৰি ইয়াতে আৰু ভালেকেইটা পদ আছে যিকেইটা হৈছে প্ৰায় 73টা পদ আছে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰৰ আৰু ইয়াৰ কাৰণে স্পেচিয়েল কোৱালিফিকেশ্যন লাগিব তো ডেছক্ৰিপশ্যনত আপোনালোকে ভিডিঅ' লিংক পাব এই ভিডিঅ'টোৰ ওপৰত ডিটেইল আলোচনা কৰা আছে তো সেইখিনি আপোনালোকে চাই ল'ব আজি এতিয়া 2 নম্বৰ পদটো লৈ যাও আটাইতকৈ ডাঙৰ সুখবৰ 2019ৰ কাৰণে ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ড তথা ৰেলৱে ৰিক্ৰুটমেণ্ট সেলৰ ফালৰ পৰা আহিব 1,30,000 পদ আৰু ইয়াৰে 30,000 পদ থাকিব NTPC পেৰামেডিকেল ষ্টাফ তথা মিনিষ্ট্ৰিয়েল এণ্ড আইছলেটেড কেটেগৰীৰ আৰু 1,00,000 পদ থাকিব লেভেল 1 অৰ্থাৎ গ্ৰুপ ডিৰ তো ইয়াতে প্ৰথম যেটো NTPCৰ পদ আহিব হেতু আহিব 28 ফেব্ৰুৱাৰীত অৰ্থাৎ 4টা ৰিক্ৰুটমেণ্ট এডভাৰটাইজমেণ্ট আহিব 28 ফেব্ৰুৱাৰীত NTPCৰ কাৰণে আহিব 4 মাৰ্চত এটা আহিব যেটো পেৰামেডিকেল ষ্টাফৰ কাৰণে 8 মাৰ্চত এটা আহিব মিনিষ্ট্ৰিয়েল লেভেলৰ কাৰণে আৰু 12 মাৰ্চত আহিব লেভেল 1 পোষ্টবোৰৰ কাৰণে আৰু এই এক্সামিনেশ্যন ফিজ 250 তথা 500 টকা তো এইবোৰ আপোনালোকে পিছত সকলোবোৰ গম পাব তাৰোপৰি ইয়াৰ ওপৰত মই ভিডিঅ' বনাইছো ডেছক্ৰিপশ্যনত 2 নম্বৰ ভিডিঅ' লিংক বুলি পাব হেতু আপোনালোকে চাই ল'ব আৰু এইটো এই বছৰৰ আটাইতকৈ ডাঙৰ ভেকেন্সি হ'ব 3 নম্বৰটো আছে ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া FCIৰ ফালৰ পৰা প্ৰায় 4,103টা পদ আহিছে ইয়াতে এছিষ্টেণ্ট জুনিয়ৰ ইঞ্জিনিয়াৰ টাইপিষ্ট ষ্টেনোগ্ৰাফাৰ তো ইয়াৰ কাৰণে যোগ্যতা কৈছে ডিপ্লোমা বা বিটেক বা গ্ৰেজুৱেট যিকোনো ক্ষেত্ৰতে এপ্লাই কৰিব পাৰে অকল গ্ৰেজুৱেট থাকিলেও আপুনি এপ্লাই কৰিব পৰা পদ আছে বিটেক কৰা সকলৰ কাৰণেও আছে ডিপ্লোমাৰ কাৰণেও আছে মেক্সিমাম ইয়াতে বয়সৰ সময়সীমা 28 বছৰ তাৰোপৰি OBC SC STৰ কাৰণে এজ ৰিলেক্সন দিয়া আছে ইয়াৰ লাষ্ট ডেটটো চাব 25 মাৰ্চলৈকে ইয়াৰ আবেদন চলিব আৰু এতিয়ালৈকে ইয়াৰ আবেদন আৰম্ভ হোৱা নাই 28 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব তো ইয়াতে এপ্লিকেশ্যন ফিজটো ইয়াতে দিয়া আছে দৰমহাৰ নিৰিখটো যথেষ্ট ধুনীয়া আৰু ইয়াৰ ওপৰতো মই ইতিমধ্যে ভিডিঅ' বনাইছোঁ প্ৰায় 15 দিন আগতে মই ইয়াতে ভিডিঅ' বনাই আপোনালোকক জনাইছিলোঁ আপোনালোকে 3 নম্বৰ ভিডিঅ' লিংকত হেতু পাই যাব ডিটেইল নটিফিকেশ্যন পাই যাব তাত 4 নম্বৰতে আছে NYKS নেহৰু युवा কেন্দ্ৰ সংগঠনৰ ফালৰ পৰা এই ভেকেন্সিটো আহিছে প্ৰায় 12,000টা ভলন্টিয়াৰৰ পদ 10 পাছ হ'লেই হ'ব আৰু বয়সৰ সময়সীমা দিছে 18 পৰা 29 বছৰ দৰমহা ইমান বেছি নহ'লেও তো এই যদি আপুনি এই হেৰিটো কৰে এবছৰ কাৰণে এই ভলন্টিয়াৰ কামখিনি কৰে তেনেহলে আপোনাৰ এখন ধুনীয়া সাৰ্টিফিকেট হ'ব আৰু অন্য এক্সামৰ কাৰণে বা অন্য ক্ষেত্ৰত আপোনাৰ সেইখন সাৰ্টিফিকেট যথেষ্ট কামত আহিব আৰু ইয়াতে পাৰ্সোনেল ইন্টাৰভিউ হ'ব সেইমতে আপোনাৰ সিলেকশন হ'ব আৰু ইয়াতে এক্সামিনেশ্যন কোনো ধৰণৰ ফিজ নাই তো এই অনলাইন এপ্লাই কৰিব লাগিব 3 মাৰ্চৰ আগতে BSF অৰ্থাৎ বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা আহিছিলে 1763টা কনষ্টেবল ট্ৰেডছমেনৰ পোষ্ট আৰু ইয়াতে 10 পাছ লগতে 2 বছৰৰ ৱৰ্কিং এক্সপেৰিয়েন্স অথবা যদি আপুনি ITI কৰিছে তেনেহলে এপ্লাই কৰিব পাৰিব 18 পৰা 23 বছৰলৈকে সময়সীমা আছে বয়সৰ SC ST OBCৰ কাৰণে এজ ইলেকশ্যন আছে 3 মাৰ্চ লাষ্ট ডেট কিন্তু আমাৰ নৰ্থ ইষ্টাৰ্ণ এৰিয়াৰ কাৰণে আৰু 15 দিন এক্সট্ৰা সময় আপোনালোকে পাব কোনো ধৰণৰ ফিজ দিব নালাগে অফলাইন এপ্লাই কৰিব লাগিব ইয়াতে আপোনালোকে BSFৰ যেটো অফিচিয়েল ৱেবসাইট তালৈকে গৈ আপোনালোকে ফৰ্মখন ডাউনলোড কৰিব লাগিব আৰু হেইমতে ফিল আপ কৰি এনভেলপত আপোনালোকৰ ডকুমেন্ট সহ পঠাই দিব লাগিব 6 নম্বৰ ভেকেন্সিটো হৈছে UPSCৰ ফালৰ পৰা ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশনৰ ফালৰ পৰা 896টা পদ আহিছে তো ইয়াতে একচুয়ালি এই পদকেইটা যথেষ্ট হাই লেভেলৰ গ্ৰেড এৰ পদ হয় এইবোৰ তো এই যিকেইটা পদ ইয়াৰ কাৰণে মাত্ৰ গ্ৰেজুৱেচন হ'লে হয় যিকোনো গ্ৰেজুৱেট আপুনি 21 বছৰৰ পৰা 32 বছৰ সময়সীমা দিয়া আছে 18 মাৰ্চলৈকে ইয়াৰ অনলাইন আবেদন চলিব এক্সামিনেশ্যন ফিজ হ'ব 100 টকা আৰু জুন মাহত ইয়াৰ প্ৰিলিমিনাৰী এক্সাম অনুষ্ঠিত হ'ব আৰু তাৰ পিছতে 2-3 মাহৰ পিছতে মেইন এক্সামিনেশ্যন অনুষ্ঠিত হ'ব তো আপোনালোকে যদি দি চাব বিচাৰে তেনেহলে এই এক্সামটো এটেম্প কৰিব পাৰে
অন্য এটি ভেকেন্সি আহিছিলে প্ৰায় 550ৰ অধিক পদ যেটো হৈছে সেন্ট্ৰেল ওয়াৰহাউচিং কৰ্পোৰেচনৰ ফালৰ পৰা তো ইয়াতে ভালেখিনি পদ আছে একচুয়ালি ইয়াৰ ওপৰত অলৰেডি মই ভিডিও বনাইছো ডেসক্ৰিপচনত লিংক পাব তো ইয়াতেও আপোনালোকে এপ্লাই কৰিব পাৰে ইয়াতে মিনিমাম কোৱালিফিকেশন গ্ৰেজুৱেচন হলে হৈ যায় তো গ্ৰেজুৱেচনৰ ওপৰতে লাগিব বাকিবোৰত তো যিসকল বন্ধু বান্ধৱীয়ে ইয়াতে ইচ্ছা কৰে সকলোখিনি মই ডেসক্ৰিপচনত লিংক দি দিছো ভিডিও নাম্বাৰ হিচাপে আপোনালোকে পাই যাব 7 নম্বৰ ভিডিও লিংকত গৈ আপোনালোকে এটো চাব পাৰে আৰু ইয়াৰ যেটো লাষ্ট ডেট হেতু হৈছে 16 মাৰ্চ একচুয়ালি 15 মাৰ্চ 16 মাৰ্চে হয় 16 মাৰ্চ 2019 8 নম্বৰ ভেকেন্সিটো হৈছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা এটো আপোনালোকে নিশ্চয় গম পাইছে 38টা Assam জুডিশিয়াল সাৰ্ভিস গ্ৰেড 3 পদ ওলাইছিলে ইয়াতে আপোনাৰ গ্ৰেজুৱেচন লাগিব লট আইনত আপুনি গ্ৰেজুৱেচন কৰা হ'ব লাগিব 8 মাৰ্চলৈকে ইয়াৰ লাষ্ট ডেট দিয়া আছে 250 আৰু 500 টকা ইয়াৰ এক্সামিনেশন ফিস এইটো 250 টো SC/ST বা OBC ৰ কাৰণে 500 টকা জেনাৰেল ক্যান্ডিডেটৰ কাৰণে আৰু দৰমহাৰ নিৰিখটো আপোনালোকে জানে আৰু এক্সাম আমাৰ অসমতে অনুষ্ঠিত হ'ব পাঞ্জাব নেশনেল বেংকৰ ফালৰ পৰা আহিছে 325টা পদ সিনিয়ৰ মেনেজাৰ অফিচাৰ আইটি তো ইয়াৰ কাৰণে যিখিনি এডুকেশনাল কোৱালিফিকেশন ডিপ্লোমা বা বিটেক বা গ্ৰেজুৱেট হলেও কিছু ক্ষেত্ৰত পাৰিব তো ইয়াৰ কাৰণে গ্ৰেজুৱেচনৰ লগত অন্য কোৱালিফিকেশন লাগিব তো আপোনালোকে ডেসক্ৰিপচনৰ পৰা এই এডভাৰটাইজমেন্টটো চাই ল'ব পাৰে যিসকল বন্ধু বান্ধৱীৰ বিটেক বা অন্য আছে তেওঁলোকে নিশ্চয় এটো গম পাব আৰু 21 বছৰৰ পৰা 28 বছৰ সময়সীমা 2 মাৰ্চৰ আগতে আপোনালোকে ইয়াতে এপ্লাই কৰিব লাগিব 100 টকা SC/ST ৰ কাৰণে আৰু OBC বা জেনাৰেলৰ কাৰণে 600 টকা এক্সামিনেশন ফিস ইয়াৰ পিছৰ ভেকেন্সিটো আছে মিজোৰাম পাব্লিক সাৰ্ভিস কমিশনৰ ফালৰ পৰা অল ইন্ডিয়া বেসিস ভেকেন্সি হয় এটো তো ইয়াতে 5টা আপাৰ ডিভিজন ক্লাৰ্কৰ পদ আছে মাথো গ্ৰেজুৱেট হলে আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব অফলাইন এপ্লাই কৰিব লাগিব 18 পৰা 35 বছৰৰ সময়সীমা 30 মাৰ্চলৈকে ইয়াতে সময় আছে তো ইয়াতে যদি আপুনি এপ্লাই কৰে মিজোৰামত গৈ এক্সাম দিব লাগিব 150 টকা SC/ST ৰ কাৰণে 300 টকা OBC বা জেনাৰেল ক্যান্ডিডেটৰ কাৰণে অন্য এটি ভেকেন্সি আছে যেটো হৈছে ভাৰতী কলেজ ইউনিভাৰ্সিটি অফ দিল্লী এই দিল্লীত এই পদটো মুকলি হৈছে ইয়াতে 14টা জুনিয়ৰ এসিস্ট্যান্টৰ পদ আছে MTS ৰ পদ আছে আৰু লাইব্ৰেৰিয়ান তথা অন্য পদ আছে 10 পাস ডিপ্লোমা গ্ৰেজুৱেট পিজি কুটেই কেটাৰ কাৰণে এক্সট্ৰা পদ আছে ইয়াতে তো ডিটেইল জানিবলৈ আপোনালোকে ডেসক্ৰিপচন চেক কৰিব লাগিব ম্যাক্সিমাম 35 বছৰলৈকে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব 15 মাৰ্চলৈকে লাষ্ট ডেট আছে 250 টকা অথবা 500 টকা এক্সামিনেশন ফিস অনলাইনও এপ্লাই কৰিব পাৰে অফলাইনও এপ্লাই কৰিব পাৰে কিন্তু ইয়াৰ এক্সামটো দিল্লীত অনুষ্ঠিত হ'ব যদি কোনোবা বন্ধু বান্ধৱীয়ে বাহিৰত গৈ এক্সাম দিব পাৰে তেনেহলে ইয়াতে এপ্লাই কৰিব পাৰে তো অন্য এটি ভেকেন্সি আছিলে উত্তৰ প্ৰদেশৰ ফালৰ পৰা ৰাজ্য বিদ্যুৎ উৎপাদন নিগম লিমিটেডৰ 117টা জুনিয়ৰ ইঞ্জিনিয়াৰ অফিস এসিস্ট্যান্ট কেমিষ্ট গ্ৰেড 2 এসিস্ট্যান্ট একাউন্টেন্টৰ পদ আছে ইয়াতে ডিপ্লোমা বেচেলৰ ডিগ্ৰী অৰ্থাৎ যিকোনো ডিগ্ৰী আৰু পোষ্ট গ্ৰেজুৱেচন ডিগ্ৰীৰ কাৰণে এই পদবোৰ তো ইয়াৰ কাৰণে ডিটেইল জানিবলৈ আপোনালোকে ডেসক্ৰিপচন চেক কৰিব লাগিব 18 পৰা 40 বছৰ সময়সীমা আৰু এটো অল ইন্ডিয়া বেসিস এই ভেকেন্সি হয় ইয়াৰ ভেকেন্সিটো যেটো ইউপিৰ ফালৰ পৰা আহিছে তো 21 মাৰ্চলৈকে ইয়াৰ সময়সীমা আছে 700 টকা 1000 টকা ইয়াৰ এক্সামিনেশন ফিস আৰু যদি আপুনি ফিজিক্যালি হ্যান্ডিক্যাপ তেনেহলে মাত্ৰ 10 টকা দিলেই হ'ব আৰু ইয়াৰ এক্সামটো আপুনি উত্তৰ প্ৰদেশত গৈ দিব লাগিব এছাম ৰাইফলছত আহিছিলে 116টা পদ এই ৰাইফলমেন তথা ৰাইফল ওমেন জেনাৰেল ডিউটিৰ পদ 10 পাস হলে হ'ব কিন্তু এইটো এটা স্পৰ্টছ কোটাৰ হয় স্পৰ্টছৰ সাৰ্টিফিকেট আপোনাক লাগিব 18 পৰা 23 বছৰ সময়সীমা 17 মাৰ্চলৈকে ইয়াতে আবেদন কৰাৰ সময় আছে অনলাইন এপ্লাই কৰিব পাৰিব 100 টকা জেনাৰেল তথা OBC ৰ কাৰণে SC/ST ৰ কাৰণে কোনো ধৰণৰ ফিস নালাগে অন্য এটি ভেকেন্সি আছিলে এটো বাম্পাৰ ভেকেন্সি হয় ওয়েস্ট বেংগল পুলিচৰ ফালৰ পৰা 4119টা কনষ্টেবলৰ পদ মেলৰ কাৰণে মাথো পুৰুষৰ কাৰণে আছে 10 পাস হ'ব লাগিব আপুনি কিন্তু ইয়াতে যদি আপুনি এপ্লাই কৰিব বিচাৰে তেনেহলে বেংগলী ভাষাটো আপুনি ধুনিয়াকৈ জানিব লাগিব কাৰণ ইয়াতে যেহেতু সকলোবোৰ ওয়েস্ট বেংগল অনুষ্ঠিত হ'ব তো আপুনি বেংগলী ভাষাটো জানিব লাগিব ইয়াৰ এডভাৰটাইজমেন্ট আপোনালোকে চেক কৰিব পাৰে অল ইন্ডিয়া বেসিস ভেকেন্সি হয় এটো 18 পৰা 27 বছৰ সময়সীমা 5 মাৰ্চলৈকে সময় আছে আৰু এক্সামিনেশন ফিসটো এনেকুৱা ধৰণৰ ওয়েস্ট বেংগলৰ এই পুলিচৰ ফালৰ পৰা অন্য এটি ভেকেন্সি আছিল 816টা জেল ওয়াৰ্ডাৰ এইটো 10 পাস আৰু অন্য বাকি গোটে একে 14 মাৰ্চলৈকে এপ্লাই কৰাৰ সময়সীমা আছে বেংগলী ভাষা আপুনি ভালদৰে জানিব লাগিব তাৰ পাছত BSNLৰ ভেকেন্সি আছিল ভালেকেটা 198টা জুনিয়ৰ টেলিকম অফিচাৰ BE বেচেলৰ অফ ইঞ্জিনিয়াৰিং আৰু বেচেলৰ অফ টেকনলজি যদি আপুনি কৰিছে তেনেহলে ইয়াতে এপ্লাই কৰিব পাৰিব 18 পৰা 30 বছৰ সময়সীমা 12 মাৰ্চলৈকে এপ্লাই কৰাৰ টাইম আছে 500 টকা আৰু 1000 টকা এক্সামিনেশন ফিস অন্য এটি ভেকেন্সি আছে নাগালেণ্ড পাব্লিক সাৰ্ভিস কমিশনৰ ফালৰ পৰা 18টা এসিস্ট্যান্ট জিঅলজিষ্ট জুনিয়ৰ ইঞ্জিনিয়াৰ তথা অন্য পদ মুকলি হৈছে ইয়াতে ডিপ্লোমা বি বেচেলৰ অফ ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট অথবা PG ডিগ্ৰীৰ কাৰণে এই পদবোৰ তো ইয়াৰ কাৰণে জানিবলৈ ডেসক্ৰিপচন আপোনালোকে চেক কৰিব লাগিব 21 বছৰৰ পৰা 30 বছৰ সময়সীমা 4 মাৰ্চলৈকে ইয়াৰ সময়সীমা আছে 300 টকা সকলো ক্যান্ডিডেটৰ কাৰণে এক্সামিনেশন ফিস
তো এইখিনিতে শেষ হৈ যোৱা নাই ASTC 30টা পদ মুকলি হৈছিলে জিকেটাৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন 8 পাছ হ'লে হ'ব তো যিসকল বন্ধু বান্ধৱী এতিয়ালৈকে ভিডিঅ'টো চাই আছে তেওঁলোকে এইখিনি গম পাব আৰু যদি স্কিপ কৰিলে তেনেহ'লে গম নোপোৱাকৈ থাকি যাব আপুনি তো 8 পাছৰ কাৰণে এই পদকেইটা আছে আৰু ইয়াতে আপোনাৰ হেভি মটৰ ড্ৰাইভিং লাইসেন্স লাগিব আৰু ইয়াতে অফলাইন এপ্লাই কৰিব লাগিব তো ইয়াতে চাওক এইখন এডভাৰটাইজমেন্ট আৰু ইয়াৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাইছো আপোনালোকে ডেসক্ৰিপচনৰ পৰা সেই ভিডিঅ'টো চাই ল'ব গোটেইখিনি জানিবলৈ অন্য দুটামান পদ আছিলে জিকেটাৰ কাৰণে 8 পাছ হ'লে আপুনি এপ্লাই কৰিব পাৰে ইয়াতে গ্ৰেজুৱেচনৰ কাৰণেও আছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা আহিছিলে এই ভেকেন্সিটো এতিয়ালৈকে অনলাইন আবেদন শেষ হোৱা নাই ইয়াৰে এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেন্ট য'ত আছিলে লাইব্ৰেৰী এছিষ্টেণ্ট কম্পিউটাৰ এছিষ্টেণ্ট এই ছফটৱেৰ বা এই যিটো ড্ৰাইভাৰ কোৱা হৈছে আৰু গ্ৰেড 4 বা পিয়নৰ পোষ্ট তো ইয়াতে কিমান ভেকেন্সি আছিলে চাব কোৰ্ট এটেণ্ডেণ্ট এইটো 8 পাছ হ'লে হয় এই বা লন এটেণ্ডেণ্ট ইয়াতে 4টা আছে ড্ৰাইভাৰৰ 2টা আছে কম্পিউটাৰ এছিষ্টেণ্টৰ 3টা আছে আৰু লাইব্ৰেৰী এছিষ্টেণ্টৰ 1টা আছে কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেচন লাগে বাকি কেইটাৰ কাৰণে 8 পাছ হ'লে আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব তো ইয়াৰে লাষ্ট ডেটটো দিয়া আছে 5 মাৰ্চ 2019 তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টোত গোটেইখিনি ইনফৰমেশ্যন পাইছে আৰু আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ইতিমধ্যে লাইক কৰিছে আৰু লাইক কৰা নাই যদি অনুগ্ৰহ কৰি লাইক কৰিব আৰু আপোনালোকৰ সকলো বন্ধু বান্ধৱীলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তেওঁলোকে গম পাব কি পদ আহি আছে আগন্তুক আৰু কোনটো পদত তেওঁলোকে এপ্লাই কৰাৰ বাবে যোগ্য তো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব অনুগ্ৰহ কৰি ধন্যবাদ